নমস্কাৰ মই বিপ্লৱ পৰাশৰ খণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফেৰলৈ আদৰণি জনাইছোঁ। আজি যিটো বিষয় মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, বিষয়টোৰ নাম হৈছে ব্লুমছ টেক্সনমি। ব্লুমছ টেক্সনমি এটা সাইকোলজি আৰু এডুকেশ্যনৰ লগত জড়িত তথ্য বা বস্তু, যিটো আমি পাঠদানৰ সময়ত, ট্ৰেইনিঙৰ সময়ত, ইভালুৱেশ্যনৰ সময়ত আমি ব্যৱহাৰ কৰাটো উচিত বুলি মই ভাবোঁ। ব্লুম টেক্সনমি খুব নতুন বস্তু নহয়। 1959তে ব্লুমছ টেক্সনমি ওলাইছিলে। পিছলৈ মই অকণমান কম ইয়াৰ বিষয়ে। কিন্তু ব্লুম টেক্সনমি জনাৰ আগতে যোনসকল শিক্ষক বা অভিভাৱক বা যিবিলাক ট্ৰেইনিং ইনষ্টিটিউটৰ মুৰব্বী বা ট্ৰেইনাৰ্ছ, তেখেতসকলে জনাটো প্ৰয়োজন যে তেখেতসকলৰ ষ্টুডেণ্টসকলৰ বিষয়ে ভালদৰে জনাটো অতি প্ৰয়োজনীয়। কাৰণ প্ৰতিটো শিশু বেলেগ বেলেগ জেগাৰ পৰা শ্ৰেণীকোঠাসমূহলৈ আহে। প্ৰতিটো শিশু যিটো আমাৰ হিউমেন ডাইভাৰ্চিটি আছে, হিউমেন ডাইভাৰ্চিটিৰ এটা অংশ। এই ডাইভাৰ্চিটিত আমি ল'ৰা ছোৱালী, ওখ চাপৰ, ক'লা বগা, কোনোবাই আহাৰ খায়, আহাৰ খাবলৈ নোপোৱা, পুষ্টিহীনতা, বিভিন্ন ধৰণৰ শিশু আমাৰ মাজত পাওঁ। তাৰ মাজতে এটা আছে আৰু লগতে ডাইভাৰ্ছ আমি গ্ৰুপ পাওঁ, সেইটো হৈছে কগনিটিভ স্কিলৰ ডাইভাৰ্চিটি। কোনোবাই অতি সোনকালে শিকে, কোনোবাই অকণমান দেৰিকৈ শিকে, কোনোবাই শিকোঁতে 3-4বাৰ আমি শিকাব লাগে। আমি বিভিন্ন ধৰণৰ কেটেগৰীক আমি পাওঁ। আমি যেতিয়া এটা আমাৰ লেচন প্লেন আমি কৰোঁ বা আমি যেতিয়া ইভালুৱেশ্যনৰ প্লেনিং কৰোঁ, তেতিয়া আমি এই শিশুসকলৰ যিটো কগনিটিভ স্কিলছ বা ডাইভাৰ্চিটি আমাৰ ক্লাছৰুমত আমি দেখা পাওঁ, সেইটো আমি জনাটো অতি প্ৰয়োজনীয়। প্ৰতিটো শিশুৰ যিটো চাইক'লজিকেল আৰু কগনিটিভ স্কিল আছে, সেইটো জনাটো প্ৰতিজন শিক্ষকৰে দায়িত্ব। আৰু লগতে প্ৰতিটো শিশু যে বিভিন্ন আৰু ভিন্নভাৱে আহিছে, সেই ধৰণে আমি তেওঁলোকক শিকাব লাগিব। এই বিষয়টো সদায় মনত ৰখাটো অতি উচিত। আৰু দ্বিতীয়তে, এটা শিশু সদায় জানিবৰ কাৰণে জন্ম হয়। এ চাইল্ড বৰ্ণ টু লাৰ্ণ। শিশুৱে গোন্ধি শিকিছে, দেখিছে শিকিছে, শুনি শিকিছে, চুই শিকিছে, বস্তুবিলাক কামুৰি চাইছে, আৰু লাহে লাহে কি হয়, এটা শিশুৱে তেনেধৰণে শিকিবলৈ আৰম্ভ কৰে। বিভিন্ন ধৰণৰ তেখেতসকলৰ যিবিলাক চেঞ্চৰী অৰ্গেনছ আছে, চেঞ্চৰী অৰ্গেনবিলাকেৰে শিকিবলৈ আৰম্ভ কৰে। আমি যেতিয়া ক্লাছৰুমত আমি তেখেতসকলক বা শিশুসকলক আমি পাঠদান কৰোঁ, তেতিয়া আমি পাঠদান কৰোঁতে কিতাপত থকা 3টা বস্তু আমি পাঠদান কৰোঁ। সেইটো হৈছে কিছুমান অংশ থাকে যিবিলাক মাষ্ট ন', জানিবইলগীয়া বস্তু। লেচনটোৰ কিছুমান থাকিব মে ন', জানিলে ভাল, আৰু কিছুমান জানিলে খুব ভাল, মে অলছ' ন'। এতিয়া মে অলছ' ন', যিটো একেবাৰে এই পিৰামিডটোৰ ওপৰত থাকে, মে অলছ' ন', যিখিনি হাই ইণ্টেলেকচুৱেল বাচ্চা আছে বা যাৰ কগনিটিভ স্কিলটো বেছি শক্তিশালী, যি গিফটেড চিলড্ৰেন আমি ক্লাছত পাওঁ, তেনেধৰণৰ শিশুৱে মে অলছ' ন'ত পাৰ্টিচিপেট কৰিব পাৰে। লগতে কেতিয়াবা যদি আমি ক্লাছত শিকাওঁ, শিক্ষক এজনে যদি কিতাপৰ থকা বস্তুতকৈ অতিৰিক্তভাৱে যদি আৰু 2টা কথা শিকায় বা 2টা উদাহৰণ বেছিকৈ দিয়ে, তেনেহ'লে সেনেকুৱা শিক্ষাকো মে অলছ' ন'ত ধৰিব পৰা যায়। আৰু মে অলছ' ন'ৰ শিকোৱা বস্তুখিনিক কেতিয়াবা ইনচিডেণ্টেল লাৰ্ণিং বুলিও বা ইনচিডেণ্টেল টিচিং বুলিও কোৱা হয়। কিতাপ এখনত থকা মাষ্ট ন', মে ন' আৰু মে অলছ' ন' পৰ্যায়ৰ যিখিনি কথা থাকে, আৰু তেনেধৰণে শিক্ষকে যেতিয়া এটা লেচন প্লেনিং কৰে, তেখেতৰ লেচন প্লেনটোত এই ধৰণে যে আপুনি শিকোৱাৰ সময়ত যে মাষ্ট ন', মে ন' আৰু মে অলছ' ন' আপুনি সুন্দৰভাৱে উপস্থাপন কৰিব শিশুসকলৰ আগত, তেনেদৰে আপোনালোকে সেই পৰিকল্পনাটো কৰিব লাগিব। কাৰণ আপোনালোকে এনেকুৱা নহয় যে 4টা বাচ্চা হাইলি ইণ্টেলেকচুৱেল আৰু তেওঁলোকক আপোনালোকে বেলেগকৈ ক্লাছ কৰিছে, দেন আপোনাৰ তাৰ ভিতৰতে আছে 16টা বাচ্চা যিকেইটা মে ন'ৰ কেটেগৰীৰ বাচ্চা, সিহঁতক বেলেগকৈ কৰিছে, আৰু কিছুমান আছে যাৰ IQ লেভেলটো অলপ কম, যাৰ ইণ্টেলেকচুৱেল যিটো কগনিটিভ কেপাচিটিটো কম, তেওঁলোকক আপোনালোকে বেলেগকৈ শিক্ষাদান কৰিছে। যিহেতু আমাৰ সাধাৰণতে
স্কুলবিলাকত দেখা যায় যে শ্ৰেণীকোঠাত আমি বিভিন্ন কগনিটিভ স্কিলৰ শিশুসকলক আমি পাওঁ গতিকে যেতিয়া লেসনটো প্ল্যান কৰা হয় আৰু পাঠদানৰ সময়ত আমি একেলগে সকলোকে এটা কথাকে শিকাবলগীয়া হয় সেইকাৰণে বিভিন্ন ধৰণৰ উপস্থাপন আৰু এই যে ব্লুম টেক্সনমিৰ কথাটো জনাটো অতি প্ৰয়োজনীয় এতিয়া ব্লুম টেক্সনমি বুলি কোৱাৰ লগে লগে ব্লুমছ টেক্সনমি বেঞ্জামিন ব্লুমছ তেখেত এগৰাকী আমেৰিকান এজন সাইকোলজিষ্ট এডুকেশনাল সাইকোলজিষ্ট আছিলে আৰু তেখেতে এই ডিজাইনটো উলিয়াইছিলে আৰু তেখেতে চাইছিলে যে এই পদ্ধতিৰ প্ৰক্ৰিয়াৰ দ্বাৰা যে আমি এনালাইজ কৰোঁ বস্তু এটা আমি ইভালুৱেট কৰিব পাৰোঁ কনসেপ্ট বিল্ড কেনে ধৰণে কৰা হয় আমাৰ কগনিটিভ প্ৰসেসিং কি ধৰণে হয় আৰু আমি যেতিয়া শিকোৱা আৰু শিকাৰ যিটো প্ৰচিডিউৰছ সেই প্ৰচিডিউৰছ বা প্ৰিন্সিপলছ সমূহ একে থাকে নে নাথাকে আৰু লগতে যিটো একেবাৰে বেসিক বুলি কোৱা হয় যদি একদম তলৰ আমি এটা যদি পিৰামিড লওঁ পিৰামিডটোৰ একেবাৰে তলৰ যিটো ফাউণ্ডেশ্যন বা তলৰ যিটো একদম কগনিটিভ স্কিল সেইটো হৈছে ৰিমেম্বাৰিং বস্তু এটা মনত পেলোৱা সেইটো কেনে ধৰণে হয় এই ব্লুম টেক্সনমিত জনোৱা হৈছে আৰু ব্লুমছ টেক্সনমি কোৱা হৈছে যে ইয়াৰ দ্বাৰা আমি এটা এডুকেশ্যনেল ক্লাছ বা এটা ট্ৰেইনিং বা লাৰ্নিং প্ৰচেছ এটা আমি ডিজাইন কৰিব পাৰোঁ আপোনালোকে এটা কথা অতি প্ৰয়োজন যে এজন শিক্ষক আসলতে এজন ভাল ডিজাইনাৰ হোৱাটো প্ৰয়োজনীয় আনহাতে আমি ব্লুম টেক্সনমিত আমি যিটো কগনিটিভ যিটো স্কিলৰ যিটো হায়াৰকি সেইটো সেই অৰ্ডাৰটো আমি গম পাওঁ আৰু ব্লুম টেক্সনমিৰ জৰিয়তে ক্লাছিফিকেশ্যন চিষ্টেম আমি কি ধৰণে কৰিম সেই কথাটো জনা যায় অন দ্য বেচিছ অফ হিউমেন কগনিশ্যন থিংকিং লাৰ্নিং আণ্ডাৰষ্টেণ্ডিং এটচেট্ৰা মই মোৰ ভিডিঅ'টোত কেইটামান ডায়েগ্ৰাম ইউজ কৰিছোঁ যিকেইটা ডায়েগ্ৰাম ইণ্টাৰনেটৰ পৰা লোৱা হৈছে ডায়েগ্ৰাম 1ত মই দেখুৱাইছোঁ যে তলৰ যিটো আছে আপোনালোকে দেখিছে যে যিটো পিৰামিড আছে পিৰামিডৰ যিটো একেবাৰে তলৰ অংশৰ প্ৰথম যিটো আমাৰ কেপাচিটি আমাৰ যিটো কগনিটিভ স্কিলছ সেইটো হৈছে আমাৰ ৰিমেম্বাৰিং মনত পেলোৱা আৰু ৰিমেম্বাৰিঙত আমি কওঁ যে ডেছক্ৰাইব কৰা ৰিলেট কৰা বা আমি ক'বলৈ কওঁ টেল মনত পেলাই কোৱা তাৰপিছত ফাইণ্ড আউট বিচাৰি ওলোৱা এইবিলাক হৈছে সকলো ৰিমেম্বাৰিঙৰ কগনিটিভ স্কিল তাৰপিছতে আণ্ডাৰষ্টেণ্ডিং কগনিটিভ স্কিল হৈছে ডিছকাছ কৰা আউটলাইন কৰা এক্সপ্লেইন কৰা তেনেধৰণৰ তাৰপিছতে এপ্লাইঙত আছে ধৰক ইউজ কৰা আমি যিটো শিকাইছোঁ তাক কেনেধৰণে ব্যৱহাৰ কৰোঁ ইলুষ্ট্ৰেট কেনেকৈ কৰিব পাৰি কমপ্লিট কৰিব লাগিব ছল্ভ কেনেকৈ কৰিব পাৰি এটা প্ৰব্লেম সেইটো হৈছে এপ্লাইং কৰিলে আমি শিকাটো যদি এপ্লাইং কৰিব পাৰিছে সেইখিনি শিশুৰ যিটো কেটেগৰী সেইটো কোৱা হৈছে এপ্লাইং আৰু এইটো প্ৰায় নোৰ কেটেগৰীতে পৰে তাৰপিছতে আহিছে এটা এনালাইজিঙত আইডেণ্টিফাই কৰা বিচাৰি ওলোৱা তাৰপিছত কম্পেয়াৰ কৰি চোৱা এক্সপ্লেইন কৰি চোৱা কেটেগৰাইজ কৰি চোৱা ভগাই চোৱা যে ভাগটো ঠিকমতে পৰিছে নাই সেইটো হৈছে আপোনাৰ এনালাইজিং তাৰপিছতে আহিছে ইভালুৱেটিঙত ডিচাইড কৰিব পৰা তাৰপিছতে প্ৰায়ৰিটাইজ কৰা কোনটো আগত কোনটো পিছত তাৰপিছত ৰেটিং দিয়া আৰু জাষ্টিফিকেশ্যন দিয়াটো হৈছে ইভালুৱেটিং কগনিটিভ স্কিলছৰ ভিতৰত পৰে তাৰপিছতে আহক যে একেবাৰে মানে যিটো বৌদ্ধিকৰ একেবাৰে শেষ চৰম সীমাটো হৈছে সৃষ্টিশীল ক্ৰিয়েট কৰা ইমাজিন কৰা ভাবা ডিজাইন কৰা প্লেন কৰা ইত্যাদি এটা হিউমেন ব্ৰেইনৰ একদম ওপৰৰ শিখৰৰ বস্তু আমি সাধাৰণতে দেখা পাওঁ যে যিটো ৰিমেম্বাৰিঙত ৰিকল ফেক্টছ আমি ফেক্টছবিলাক ৰিকল কৰা বেছিক কনচেপ্টবিলাক ৰিকল কৰা তাৰপিছতে আণ্ডাৰষ্টেণ্ডিঙত আমি খুব সাধাৰণতে দেখা যাওঁ যে এক্সপ্লেইন আইডিয়াছ এণ্ড কনচেপ্ট দেন এপ্লাইঙত ইউজ ইনফৰমেশ্যন ইন নিউ চিটুৱেশ্যনছ এণ্ড এনালাইজিঙত ড্ৰ কানেকশ্যনছ এমং আইডিয়াছ আৰু একে শেষত যিটো আমাৰ একদম হাই ইণ্টেলেকচুৱেল কেপাচিটি যিটো ক্ৰিয়েটিং তাত আমি প্ৰডিউচ নতুনকৈ আমি যিটো শিকাৰ ওপৰত আমি নতুনকৈ কিবা এটা উলিয়াইছোঁ বা যিটো অৰিজিনেল বস্তুকে একেধৰণে আমি উপস্থাপন কৰিব পাৰিছোঁ তেনেহ'লে সেইটো ক্ৰিয়েটিং একেবাৰে হাই ইণ্টেলেকচুৱেল যিটো স্কিল সেইকাৰণে আমি বিভিন্ন ধৰণৰ শিশু পাওঁ সেই বিভিন্ন ধৰণৰ শিশুবিলাকক আমি এনেধৰণে যদি ভাগ কৰি লওঁ শিশুসকলৰ যিটো কগনিটিভ স্কিলছ যিটো বিভিন্ন ভাগ সেই ভাগত পৰাৰ লগে লগে আপোনালোকে যেতিয়া নিজৰ লেসনটো প্লেন কৰা যায় বা কোনোবা এটা বস্তু শিকাবৰ কাৰণে প্লেন কৰা যায় এটা এক গোটত যে নহয় বেলেগে নহয় ইয়াত আমি ক'ব বিচৰা নাই যে
হাই যিটো ইণ্টেলেকচুৱেল কেপাচিটি আছে তেখেতসকলক বেলেগে কৰক, যাৰ ল' আছে তেখেতসকলক বেলেগে কৰক। যিটো ইনক্লুচিভ ক্লাছৰুমৰ এটা কনচেপ্ট থাকে, ইনক্লুচিভ ক্লাছৰুমৰ কনচেপ্ট এটাক ফুলফিল কৰিবৰ কাৰণে ব্লুম টেক্সনমি ইউজ কৰাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ, বা ব্লুম টেক্সনমিক অনুসৰণ কৰাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। ইয়াৰ পিছতে আহক ডায়েগ্ৰাম ট্ৰিত আমি দেখাইছোঁ যে ৰিমেম্বাৰিঙৰ লগত আমি কেনেধৰণৰ, এতিয়া ইয়াত এইখিনি মই এটা কথা কওঁ, যেতিয়া আমি শিকাইছোঁ বা আমি যদি উপস্থাপন কৰিছোঁ, আমি বিভিন্ন ধৰণৰ TLM ইউজ কৰিছোঁ বা আমি ষ্ট্ৰেটেজি ইউজ কৰিছোঁ শিকাবৰ কাৰণে ছাবজেক্ট টিচিঙৰ ক্ষেত্ৰত, তেনেহ'লে বা আনবিলাকৰ ক্ষেত্ৰতো হ'ব, তেতিয়া কি হ'ব, আমি বেলেগ ধৰণে আমি শিকাইছোঁ। এতিয়া এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে যদিহে আমি 100 নম্বৰৰ এখন কুৱেশ্যন পেপাৰ ছেট কৰিছোঁ, কুৱেশ্যন পেপাৰখনত আপুনি প্ৰায় 30ৰ পৰা 35 বা 40 নম্বৰ আমি তলৰ যি দুটা মাষ্ট ন' বুলি কোৱাৰ লগে লগে আমি ৰিমেম্বাৰিং আৰু আণ্ডাৰষ্টেণ্ডিং এই দুটাৰ ভিতৰত যদি আমি কুৱেশ্যন ছেট কৰিব পাৰোঁ, তেনেহ'লে আপোনালোকে দেখি পাব যে আপোনাৰ ক্লাছৰ প্ৰতিটো শিশুৱে আপুনি যিখন কুৱেশ্যন পেপাৰ বা যিটো ইভালুৱেশ্যন প্ৰচিডিঅ'ৰ তৈয়াৰ কৰি উলিয়াইছে তাত সকলোৱে অংশগ্ৰহণ কৰিব। ইভালুৱেশ্যন প্ৰচিডিঅ'ৰটো সকলোৱে অংশগ্ৰহণ কৰিব পৰাটোকো ইনক্লুচিভ এডুকেশ্যনৰ ভিতৰৰ এটা অংশ হিচাপে ধৰা হৈছে, আৰু এই ক্ষেত্ৰত ব্লুম টেক্সনমিয়ে যথেষ্ট সহায় কৰে। আমি ৰিমেম্বাৰিঙৰ ক্ষেত্ৰত কপি কৰা, ডিফাইন কৰা, ফাইণ্ড কৰা, লোকেট কৰা, ক'ত আছে, আউটলাইন কৰা, তলত আঁচটানা, আইডেণ্টিফাই কৰা ইত্যাদি আমি কুৱেশ্যন ৰাখিব পাৰোঁ। তাৰপিছতে আমি আণ্ডাৰষ্টেণ্ডিঙৰ ক্ষেত্ৰত এছ'চিয়েটিং, ৰিলেটিং, কম্পেয়াৰ কৰা, গ্ৰুপিং কৰা এটচেট্ৰা আমি ৰাখোঁ। এপ্লাইঙৰ ক্ষেত্ৰত আৰ্টিকুলেট, চুজিং, ডিছপ্লে, স্কেচিং এটচেট্ৰা। এনালাইজিঙৰ ক্ষেত্ৰত আমি কেলকুলেটিং, কেটেগৰাইজ কৰা, কোৰিলেটিং, লিংকিং, ডিভাইডিং এইবিলাক হৈছে এনালাইজৰ এটা পাৰ্ট। আৰু এপ্লাইং, এনালাইজিং আৰু ইভালুৱেশ্যন এই তিনিটাক মেইনত ৰখা হৈছে। প্ৰথমটো আছিলে মাষ্ট ন' আৰু এটা হৈছে মেইন'। আৰু এতিয়া আপোনালোকে দেখিব যে এনালাইজ যেতিয়া কৰিব যোৱা হয়, এনালাইজ কৰোঁতে কেলকুলেটিং কৰা, কেটেগৰাইজ কৰা, কোৰিলেটিং কৰা, লিংকিং, ডিভাইডিং ইত্যাদি থাকে। তেনেধৰণে ইভালুৱেশ্যন আৰু ক্ৰিয়েট যিটো হাই ফাংচন বা মে অলছ' ন' কেটেগৰীৰ বস্তু বা তথ্যপাতি সেই এটা লেচনৰ, তেনেহ'লে সেই তাত কি হ'ব পাৰে যে আৰ্গু কৰা, এটা বিষয় দিছে সেইটো আৰ্গু কৰিব দিছে, টেষ্টিং কৰি চাইছে লেবৰেটৰীত, তাৰপিছতে স্ক'ৰিং কৰিছে, ডিবেটিং কৰি চাইছে, ক্ৰিটিচাইজিং কৰিছে, ৰেটিং কৰিছে এটা বিষয়ক লৈ পেলাই, তেনেহ'লে সেইটো ইভালুৱেশ্যনত পৰিছে। দেন ক্ৰিয়েট কৰিবলৈ হ'লে হাই ফাংচনিং অফ কগনিটিভ ডেভেলপমেণ্ট, সেইটোত বিল্ডিং, এনিমেটিং কৰা, এডাপ্টিং কৰা, কোলাবৰেটিং, ৰাইটিং, তাৰপিছতে ফিল্মিং তৈয়াৰ কৰা ইত্যাদিসমূহক কি বুলি কোৱা হৈছে, ইভালুৱেশ্যন কেটেগৰীত ৰখা হৈছে। তেনেধৰণে ব্লুম টেক্সনমিক আমি বিভিন্ন ধৰণে ভাগ কৰি আপোনাৰ ক্লাছত থকা প্ৰতিটো শিশুৰ ক্ষেত্ৰত বেলেগে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছতে আহক আৰু এটা কথা জনাটো প্ৰয়োজনীয় যে ব্লুম টেক্সনমিৰ যদি জ্ঞানটো থাকে, তেনেহ'লে যিটো গ'ল ছেটিঙৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয়। আমি এটা জেনেৰেল গ'ল এটা লেচনৰ আমি লিখি উলিয়াওঁ বা আমি মনতে বান্ধি লওঁ এটা শ্ৰেণীকোঠা বা পাঠদান কৰাৰ আগে তাৰ আগতে আমাৰ জনাটো প্ৰয়োজনীয় যে মোৰ শ্ৰেণীত কেনেধৰণৰ কগনিটিভ স্কিলছৰ শিশু আছে আৰু তেওঁলোকে কেনেধৰণে শিকে। এটা কথা দেখা যায় যে শিক্ষকসকলে যেতিয়া শিকাবলৈ যায় শিক্ষকসকলে মই যদি এজন শিক্ষক বুলি ধৰি লওঁ, তেনেহ'লে মই কেনেকৈ ভাল পাওঁ, মই তেনেকৈহে শিকাম বুলি কৰা দেখা যায়। আচলতে আপোনাৰ ক্লাছত থকা বিভিন্ন ধৰণৰ শিশুসকলক তেওঁলোকে যেনেধৰণে ভাল পায় তেনেধৰণে শিকোৱাটো উচিত, বা আজিকালি নতুন যিটো কনচেপ্ট, যিটো লাৰ্ণিং কনচেপ্টৰ বিষয়বস্তু হিচাপে ৰখা হৈছে। লগতে ইউনিভাৰ্চেল ডিজাইন অফ লাৰ্ণিং, ব্ৰেইন বেছড লাৰ্ণিং এই ফ্ৰেমৱৰ্কবিলাক তাত ইউজ কৰাটো প্ৰয়োজনীয়। তেতিয়াহে আপোনাৰ ক্লাছত থকা প্ৰতিটো শিশুৱে আপোনাৰ শ্ৰেণীকোঠাত মনোযোগেৰে বা খেলা ধূলাৰ মাধ্যমেৰে যিমানেই বস্তুটো ইণ্টাৰেষ্টিং হ'ব, শিশুৱে সিমানেই মনোযোগ দিব। আৰু মই আগতেই কৈছোঁ যে প্ৰতিটো শিশুৱে যেতিয়া জন্ম হৈছে শিকিবৰ কাৰণে। কি বেনিফিট হ'ব? ব্লুম টেক্সনমি ইউজ কৰিলে কি বেনিফিট হ'ব মই যিহেতু কৈও আছোঁ, যদিও ব্লুম টেক্সনমিটোক হৈছে এটা টুল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ থিংকিঙৰ কাৰণে। থিংকিং কিহৰ কাৰণে? মোৰ লেচন প্লেনটো কেনেধৰণে বনাম, বা মই ইভালুৱেশ্যন মোৰ প্লেনটো কেনেধৰণে বনাম। আৰু
আমি সাৰ্চ কৰিলে আমি ইণ্টাৰনেটত সাৰ্চ কৰিলে দেখা পাম যে মই বাছি উলিয়াইছোঁ যে 50 ধৰণৰ আছে আপোনালোকে বিচাৰি চাব তাৰে কেইটামান মই খালি ইয়াতে কৈ দিছোঁ যেনে আমি মেপ কাৰিকুলাম কৰিব পাৰোঁ ডিজাইন এণ্ড এছেছমেণ্ট কৰিব পাৰোঁ যদি আমি ব্লুম টেক্সনমিটো জানো তাৰপিছতে গাইডিং কৰিব পাৰোঁ আমি শিশুটোক কোন সময়ত গাইডেড প্ৰেক্টিছ কেনেধৰণে লাগিব সেইটো আমি কৰাব পাৰোঁ প্ৰভাইডিং লাৰ্ণিং ফিডবেক আমি কেনেধৰণে দিব লাগে সেইটো আমি জানো কোনটো শিশুক বেলেগ বেলেগ ধৰণে ফিডবেক দিব লাগিব ক্ৰিয়েট কুৱেশ্যনছ এণ্ড ষ্ট্ৰেটেজিছ আমি কেনেকৈ প্ৰশ্ন কাকত আমি বনাম সেই বিষয়টো আমি গম পাওঁ বা আমাক হেল্প কৰিব লগতে মডেল এ স্কিল বা স্কিল তাৰপিছতে কম্পিটেঞ্চি এজন শিক্ষকৰ কম্পিটেঞ্চি বঢ়াৰ ক্ষেত্ৰত ব্লুম টেক্সনমিয়ে যথেষ্ট সহায় কৰে তাৰপিছতে ফ্ৰেমিং লেচন প্লেন এটা বনোৱাত লেচন প্লেনটোত কি ধৰণৰ বস্তু ব্যৱহাৰ কৰিব আপোনাৰ TLM কেনেকৈ ধৰণৰ হ'ব আপুনি আপোনাৰ শিশুটোক কেনেধৰণে কোনটো শিশুক কোন জেগাত বহুৱাব পিয়াৰিং কেনেকৈ কৰিব সিহঁতৰ ভিতৰতে তাৰপৰা আপোনাৰ ডিফাৰেঞ্চিয়েট ইনষ্ট্ৰাকশ্যনসমূহ কেনেধৰণৰ হ'ব নিজৰ প্ৰফেশ্যনেল এজন শিক্ষকৰ নিজৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট হ'ব যদি আপুনি ভালদৰে ব্লুম টেক্সনমিটো জানে অৰিজিনেট তাৰপিছতে ডিজিটেল টিচিং আপোনালোকৰ ডিজিটেল টিচিং আজিকালি ডিজিটেল যুগৰ আহি গ'ল ডিজিটেল টিচিঙত আপোনাক বেছি ভালদৰে অৰ্গেনাইজ হ'বলৈ শিকাব ছেল্ফ মনিটৰিং যে এজন শিক্ষকে যে শিকাই আছে তেওঁ কেনেধৰণে শিকাইছে ভাল শিকাইছে নে পাৰিছে নাই তো ছেল্ফ মনিটৰিং কৰাটো সহায় কৰে আৰু শেষত এই 50টা একেৰ শেষত কোৱা হৈছে যে ব্ৰেইন ষ্টৰ্মিং তো যেতিয়া আমি ব্ৰেইন ষ্টৰ্ম যিমানেই কৰিম সিমানেই আমি ভাল ফলাফল এটা পাব পাৰোঁ চ' ব্লুম টেক্সনমি ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিংছ আপোনালোক আশা কৰোঁ যে আপোনালোকে সকলোৱে বস্তুটো অলপ পঢ়া শুনা কৰিব আৰু মই খালি আপোনালোকক এটা আজি চিনাকি এটা কৰাই দিছোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি যে ব্লুম টেক্সনমি কি বস্তু আৰু ব্লুম টেক্সনমি জানাটো আমি সকলোৱে অতি প্ৰয়োজনীয় যদিও মোৰ ভিডিঅ'টো আজি অকণ দীঘল হৈছে আশা কৰোঁ আপোনালোক বৰ হোৱা নাই আপোনালোকে শিকিব পাৰিছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুনকৈ আজি কোনোবাই চাইছে আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্টসমূহ কৰিবলৈ নাপাহৰিব দেন শেষত মই ক'ব বিচাৰোঁ যে এ গুড টিচাৰ ইজ এ গুড ডিজাইনাৰ এজন আচলতে শিক্ষক হৈছে এজন ভাল ডিজাইনাৰ আমি এটা শিশুক ডিজাইন কৰি উলিয়াওঁ তো আমি পুৰণাকলীয়া যেনেকৈ অকল কিতাপখন চক পেঞ্চিলডাল বা ব্লেকবৰ্ডখন লৈ পেলাই পাঠদান কৰাটোৰ আজিকালি যুগত থাকাগৈ নাই আজিকালি যুগত নাচি বাগি খেলি ধূলি বাহিৰলৈ নি পেলাই বিভিন্ন ধৰণেৰে আমি বাচ্চাখিনিক এংগেজ কৰিম আৰু যিমানেই এংগেজমেণ্ট বাঢ়িব বাচ্চাৰ সিমানেই সিহঁতে শিকিব সেইকাৰণে শিশুটোৰ আপোনাৰ ক্লাছত থকা শিশুসমূহৰ কগনিটিভ স্কিলছখিনি আগতে জানি লওক আৰু তাৰপিছত আপোনাৰ ব্লুম টেক্সনমিত যেনেকৈ লিখা আছে সেইখিনি আপোনালোকে জানক আৰু নিজৰ লেচন প্লেন কৰক ক্লাছত পাঠদান কৰক আৰু ইভেলুৱেশ্যন প্ৰচিডিউৰ কৰক আশা কৰোঁ আপোনালোকে এজন ভাল শিক্ষক হিচাপে বা ভাল ডিজাইনাৰ হিচাপে গঢ়ি তোলাত আপোনালোকক এই ব্লুম টেক্সনমিয়ে সহায় কৰিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অতি সোনকালে মোৰ আনটো ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু মোক যদি যোগাযোগ কৰিব বিচাৰে এই শ্লাইডখনত মই যোগাযোগৰ ঠিকনা আৰু মোৰ নম্বৰ আৰু মোৰ ইমেইল এড্ৰেছ দিছোঁ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব থেংক ইউ ভেৰি মাছ